নমস্কাৰ মোৰ নাম ডাক্তৰ ইফতিকাৰ হুছেইন আৰু মই আজি এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত বা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি আগবাঢ়িছোঁ। বিষয়টো হ'ল শীঘ্ৰে পতন, যিটোক আমি প্ৰিমেচিউৰ ইজাকুলেশ্যন বুলি কওঁ। ডেফিনেশ্যন মতে যেতিয়া এজন মানুহে পাৰ্টনাৰৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব আৰু তেওঁৰ 1 মিনিটৰ পূৰ্বে তেওঁৰ বীৰ্যপাত হৈ যাব, তেতিয়া আমি তেওঁক প্ৰিমেচিউৰ ইজাকুলেশ্যন বুলি কওঁ আৰু য'ত মানুহজনৰ ছেটিছফেকশ্যনটো নাথাকে। এতিয়া এইটো লাইফ টাইম হ'ব পাৰে, যাৰ মানে যোনজন মানুহ ছেক্সুৱেলি এক্টিভ হোৱা দিনৰে পৰা শেষলৈকে তেওঁৰ সদায় এই অসুবিধাটোৰ সন্মুখীন হৈ আছে তেনেকুৱা হ'ব পাৰে, বা কিছুমান মানুহৰ ক্ষেত্ৰত একুৱাৰ্ড হ'ব পাৰে, যাৰ নৰ্মেলি এটা ছেক্সুৱেল মানে যৌন জীৱন চলি আহি আছিলে, তাৰ পাছত তেওঁৰ হঠাৎ এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে যিটো লাষ্ট 6 মাহৰ পৰা চলি আহি আছে। সেই চিভিয়াৰিটিৰ ওপৰত ডিপেণ্ড কৰি আমি তাক মাইল্ড, মডাৰেট বা চিভিয়াৰ বুলি কওঁ। সেইটো আমি কেনেকৈ কওঁ, কিমান টাইমৰ ভিতৰত তেওঁৰ অসুবিধাখিনি হৈছে। এতিয়া বস্তুটো কিমান কমন হয়, এতিয়া শীঘ্ৰে পতনটো কিমান কমন হয়, আমাৰ ওচৰত যিখিনি ডাটা আছে ইয়াৰ পৰা দেখা গৈছে যে মতা মানুহৰ ক্ষেত্ৰত, পুৰুষৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 60 বছৰ বয়সৰ ভিতৰত 30%তকৈ অধিক মতা মানুহৰ জীৱনত কোনোবা নহয় কোনোবা মুহূৰ্তত তেওঁ এই ডেফিনেশ্যনটো ফুলফিল কৰে আৰু তেওঁ ইয়াৰ কাৰণে সহায় বা সহযোগিতাৰ দৰকাৰ পৰে। তো এতিয়া আমি এইটোৰ বিষয়ে জনাটো কিয় দৰকাৰ? জনাটো এইটো কাৰণে দৰকাৰ যে কিছুমান সাধাৰণ চিম্পল টেকনিক্স ইউজ কৰি আমি এইটোৰ পৰা হাত সাৰিব পাৰোঁ বা এইটোক আমি ট্ৰিট কৰিব পাৰোঁ চাইণ্টিফিক ৱেৰে। নহ'লে কি হয়, আমাৰ যিটো ষ্টিগমা আৰু টেবু থাকে এইবোৰ বস্তুৰ লগত, সেইটো কাৰণে আমি কেতিয়াও আগবাঢ়ি নাহোঁ ট্ৰিটমেণ্টৰ কাৰণে, কেতিয়াও আমি চাইকেট্ৰিষ্টৰ ওচৰলৈকে নাযাওঁ আৰু আমি এই বস্তুটোৰ কাৰণে অলাগতিয়াল বা কিছুমান হাৰ্মফুল প্ৰডাক্ট ইউজ কৰোঁ, যিটোৰ ফলত আমাৰ কনচিকুৱেঞ্চেছবোৰ, যিটোৰ ফলত আমাৰ বহুতখিনি ভৱিষ্যতে অসুবিধাৰ সন্মুখীন হয়। এতিয়া আমি যেতিয়া প্ৰিমেচিউৰ ইজাকুলেশ্যন ট্ৰিটমেণ্ট কৰিব যাওঁতে আমি প্ৰথমতে জানিব লাগে যে মানুহজনৰ এক্সপেক্টেশ্যনছ কি হয় বা তেওঁ কি আশা কৰে তেওঁৰ যৌন জীৱনৰ পৰা, সেই বস্তুটো, আৰু লগতে তেওঁৰ অৰিয়েণ্টেশ্যন, তেওঁ ছেক্সুৱেল অৰিয়েণ্টেশ্যন বুলি কয়, ছেক্সুৱেল অৰিয়েণ্টেশ্যনটো কেনেকুৱা হয় সেইটো এছেছমেণ্টৰ আমাৰ প্ৰধান কাম হয়। এইটো জনাৰ পিছত আমাৰ যেতিয়া আমি গম পাওঁ যে এইটো তেওঁৰ অসুবিধাখিনি ক'ৰ পৰা হৈছে, তেতিয়া আমি এইখিনি জনা দৰকাৰ হয় যে তেওঁৰ অকল বীৰ্য শীঘ্ৰে পতন হৈ আছে নে তেওঁৰ লিংগৰ কঠিনতাটো অসুবিধা আছে, যিটোক আমি ইৰেক্টাইল ডিছফাংচন বুলি কওঁ। যদি ইৰেক্টাইল ডিছফাংচন হৈছে, সেইটো এটা আপোনাৰ বেলেগ ধৰণৰ অসুবিধা হয়, যিটোৰ কাৰণে ট্ৰিটমেণ্টটো সাধাৰণতে বেলেগ ধৰণৰ থাকে। সেইটো আপোনাক মই এটা নেক্সট ভিডিঅ'ত ব্যাখ্যা কৰিম। এতিয়া যদি দুটা কম্বাইন হৈ থাকে, যে এজন মানুহৰ ইৰেক্টাইল ডিছফাংচনো আছে লগতে তেওঁৰ প্ৰিমেচিউৰ ইজাকুলেশ্যনৰো অসুবিধা আছে, তেতিয়া আমি প্ৰথমতে ইৰেক্টাইল ডিছফাংচনটো ট্ৰিট কৰিব লাগে। তাৰ পাছতহে আমি প্ৰিমেচিউৰ ইজাকুলেশ্যনৰ কথা ভাবোঁ, কাৰণ সাধাৰণতে এইটো দেখা গৈছে যে এই দুটাৰ লক্ষণবোৰ মানুহে নেজানে, সেইটো কাৰণে তেওঁলোকে ব্যাখ্যা কৰাটো বহুতখিনি অসুবিধা আহি পৰে। এতিয়া আমাৰ ষ্টাডিৰ পৰা এইটো দেখা গৈছে যে যেতিয়া কোনোবা এজন মানুহৰ লাইফ লং শীঘ্ৰে পতন থাকিব, মানে তেওঁ ছেক্সুৱেলি যেতিয়াৰ পৰা এক্টিভ হৈছে, 18 বছৰৰ পিছৰ পৰা তেওঁ সদায় এই অসুবিধাটোৰ সন্মুখীন হৈ আছে, তেতিয়াহ'লে সাধাৰণতে মেডিচিনক আমাৰ ফাৰ্ষ্ট লাইন ট্ৰিটমেণ্ট বুলি ধৰা হয়। ইয়াৰ কাৰণে বহুতখিনি মেডিচিন থাকে, আৰু লগতে যেতিয়া দেখা গৈছে যে আপোনাৰ একুৱাৰ্ড হৈছে, যেনেকৈ এজন মানুহৰ স্বাভাৱিক যৌন জীৱন চলি আহি আছে, হঠাৎ তেওঁ লাষ্ট 6 মাহৰ পৰা বা লাষ্ট 1 বছৰৰ পৰা এই প্ৰব্লেমটোৰ সন্মুখীন হৈ আছে, তেতিয়াহ'লে আমাৰ প্ৰথম লাইন অফ ট্ৰিটমেণ্টৰ ফালে আমি যাওঁ, যিটো কওঁ আমি বিহেভিয়াৰেল ট্ৰিটমেণ্টছ। এতিয়া ট্ৰিটমেণ্টটো আমি ডাঙৰকৈ যদি ভাগ কৰিব যাওঁ, দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল বিহেভিয়াৰেল টেকনিক্স, তাৰে ভিতৰত আপোনাৰ কাউন্সিলিঙৰ পৰা ষ্টাৰ্ট কৰি বহুত ধৰণৰ কাপল থেৰাপিৰ পৰা ষ্টাৰ্ট কৰি ডুৱেল ছেক্স থেৰাপিৰ পৰা ষ্টাৰ্ট কৰা হয়, আৰু বহুত ধৰণৰ এক্সাৰচাইজ শিকোৱা হয়। এইবোৰ আপোনাৰ আহি পৰে বিহেভিয়াৰ থেৰাপিজ। তাৰ লগতে আপোনাৰ আহে মেডিকেশ্যনছ বা দৰৱ, যিটো দৰৱবোৰ সাধাৰণতে আমি আণ্ডাৰলাইন কণ্ডিশ্যনটোৰ কাৰণে ট্ৰিট কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে এজন মানুহৰ পাৰফৰ্মেঞ্চ এংজাইটিৰ কাৰণে, মানে তেওঁ ইমান বেছি এংচিয়াছ হৈ গ'ল যে তেওঁ পাৰফৰ্মেঞ্চক লৈ বহুতখিনি প্ৰেছাৰ অনুভৱ কৰে, যাৰ ফলত তেওঁ যিটো আমাৰ নাৰ্ভাছ ছিষ্টেম, চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো বেছি ষ্টিমুলেট হৈ যায়, বা তেওঁ বেছি উদ্বিগ্ন হৈ পৰে। উদ্বিগ্ন হোৱাৰ ফলত তেওঁৰ শীঘ্ৰে পতন হৈছে, তেতিয়াহ'লে আমি উদ্বিগ্নতাটো ট্ৰিট কৰা দৰকাৰ পৰে। ঠিক তেনেদৰে তেওঁৰ যদি এলকহল ইউজাৰ্ছ হয় বা ড্ৰাগ ইউজাৰ্ছ হয়, তেওঁ ড্ৰাগ ইউজৰ কাৰণে যদি সেই অসুবিধাটো হৈ আছে, আমি সেই কণ্ডিশ্যনটো ট্ৰিট কৰিব লাগে, তেতিয়াহে গৈ আপুনি শীঘ্ৰে পতনটোৰ কাৰণে ট্ৰিটমেণ্ট কৰিব পাৰিব।
ঠিক তেনেদৰে যদি তেওঁৰ কিছুমান হৰমনেল ইমবেলেঞ্চৰ কাৰণে উদাহৰণস্বৰূপে থাইৰয়ড হৰমনৰ ডিছফাংচনৰ কাৰণে হৈ আছে তেতিয়াহ'লে সেইটো ট্ৰিটমেণ্ট বেলেগ হয় ঠিক তেনেদৰে যেতিয়া মষ্ট অফ দ্য টাইম আমি দেখিবলৈ পাইছোঁ যে চাইক'লজিকেল যিটো আমাৰ প্ৰিমেচিউৰ ইজাকুলেশ্যনছ থাকে সেইটো 50%তকৈ অধিক যিটোক আমি দেখিবলৈ পোৱা যায় যে এৰাউণ্ড 50% অফ দ্য কেচেছ 100টাৰ ভিতৰত 50তকৈ অধিক মানুহৰ শীঘ্ৰে পতনৰ কাৰণটো থাকে আপোনাৰ চাইক'লজিকেল কজেছ সেইকাৰণে আমাৰ বিহেভিয়াৰ ট্ৰিটমেণ্টখিনি মুখ্য ট্ৰিটমেণ্ট হিচাপে প্ৰথমতে ধৰা হয় এলং উইথ মেডিকেশ্যনছ চ' আমি বিহেভিয়াৰ টেকনিক্সত কি ধৰণৰ টেকনিক ইউজ কৰা হয় এটা হ'ল ষ্টাৰ্ট এণ্ড ষ্টপ টেকনিক যিটোৰ পৰা আমি দেৰি কৰিব পাৰোঁ ইউজেছ অফ কণ্ডমছ দেন টেকনিক্স যেনেকৈ কিগেলছ এক্সাৰচাইজ যিটো কয় আপোনাক পেলভিক ফ্ল'ৰ এক্সাৰচাইজ পেলভিক মাছলছ বুলি কয় পেলভিক মাছলছৰ আমাৰ এক্সাৰচাইজ কিছুমান থাকে সেই এক্সাৰচাইজটো শিকোৱা হয় যিটোক আপোনাৰ জেনেৰেলি দেখা যায় যে প্ৰিমেচিউৰ ইজাকুলেশ্যনৰ ক্ষেত্ৰত বহুত হেল্পফুল থাকে ঠিক তেনেদৰে আমি যেতিয়া মেডিকেশ্যনখিনি আৰম্ভ কৰোঁ মেডিকেশ্যনখিনি আমি সাধাৰণতে আণ্ডাৰলাইন কণ্ডিশ্যনটো ডায়েগন'চিছ কৰাৰ পাছত আমি মেডিকেশ্যনখিনি আৰম্ভ কৰোঁ আৰু ট্ৰিটমেণ্টটো সাধাৰণতে 3 months to 6 monthলৈকে থাকে আৰু জেনেৰেলি বিহেভিয়াৰ টেকনিক্সখিনি আমি যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া আমি কাপল দুজনকে ইনভলভ কৰাওঁ এজনক লৈ নহয় সাধাৰণ ছিংগল পাৰ্টনাৰক ট্ৰিট কৰাতকৈ আমি যেতিয়া কাপল হিচাপে ট্ৰিট কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ যে ৰিজাল্টটো বেছি ভাল আহে চ' আজি এই সৰু ভিডিঅ'টোৰ পৰা মই আপোনালোকৰ আগত এইটোৱে বুজাবলৈ চেষ্টা কৰিলোঁ যে প্ৰিমেচিউৰ ইজাকুলেশ্যন এটা কমন প্ৰব্লেম হয় যিটোক আমি অসমীয়াত শীঘ্ৰে পতন বুলি কওঁ যাৰ ট্ৰিটমেণ্ট ডেফিনেটলি আছে আৰু সেইটো বস্তু আমি যেতিয়া আইডেণ্টিফাই কৰিব পাৰোঁ যেতিয়া আমি চিনাক্তকৰণ কৰিব পাৰোঁ তেতিয়া কি হয় তাৰ পৰা আমি সুখী যৌন জীৱন এটা আগবঢ়াব পাৰোঁ যাৰ ফলত আমাৰ বহুতখিনি ভৱিষ্যতে আহিব পৰা প্ৰব্লেমৰ পৰা বাধা বিঘিনিৰ পৰা আমি তেওঁলোকক বচাব পাৰোঁ